নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.3 কুৱেশ্যন নং 1 আৰু 2 কৰিছিলোঁ। আজি আমি কৰিম কুৱেশ্যন নং 1 3 নম্বৰটোৰ পৰা। আহাচোন আমি তেন্তে আৰম্ভ কৰোঁ। 1 আৰু 3টোত কি দিছে চোৱা, আমাক 1 প্ৰশ্নটোত কি দিছিলে যে আমাক px আৰু gx দিয়া আছে আৰু আমি কি কৰিব লাগে pxক gxৰে হৰণ কৰি ভাগফল আৰু ভাগশেষ উলিয়াব লাগে। এতিয়া ইয়াত আমাক px কি দি থৈছে px = x to the power 4 minus 5x plus 6 আৰু gx কি দি আছে 2 minus x square। এতিয়া আমি প্ৰথমতে কি চাব লাগে বহুপদ দুটা অধক্ৰমত আছে নাই। ই x to the power 4 minus 5x plus 6 এই অধক্ৰমত আছে। এতিয়া gx কি আছে 2 minus x square ই অধক্ৰমত আছে নে নাই, গতিকে ইয়াক অধক্ৰমলৈ লৈ যাম কি হ'ব minus x square plus 2। এতিয়া আমি ইয়াত চাওঁচোন x to the power 4 minus 5x plus 6 ইয়াত চোৱা ইয়াত আমাৰ দুটা পদ নাই মানে ই 0 কাৰণে ইয়াত লিখা নাই, গতিকে সেই দুটা পদৰ কাৰণে আমি আগতে কি কৰিছিলোঁ অলপ জেগা এৰিছিলোঁ নহয় যে। ইয়াত আমি অলপ জেগা এৰি যাম x to the power 4 অলপ জেগা এৰি তাৰপৰা কি লিখিম minus 5x plus 6 gx টো কি হ'ব minus x square plus 2। এতিয়া minus x square x to the power 4 হৰণ কৰিম। চোৱা x to the power 4 মানে কি x 4টা পূৰণ হৈ আছে আৰু কি আছে minus x square মানে x দুটা পূৰণ হৈ আছে, গতিকে কটাকটি কৰিলোঁ কিমান থাকিলে minus x square, গতিকে ইয়াত কি হ'ব minus x square। এতিয়া minus x square এই গোটেই বহুপদটোক পূৰণ কৰিম কি হ'ব minus x square into minus x square মানে plus x to the power 4। এতিয়া minus x square into 2 মানে কি হ'ব minus 2x square। এতিয়া x square পদটো ইয়াত নাই, গতিকে এই খালী জেগাকণতে লিখিম কি minus 2x square। এতিয়া বিয়োগ কৰিম, ইয়াত প্লাছ আছে বিয়োগ কৰিলে ই মাইনাছ হৈ যাব, ইয়াত মাইনাছ আছে ই প্লাছ হৈ যাব। x to the power 4 minus x to the power 4 মানে 0 আৰু প্লাছ 2x square মানে কি হ'ব 2x square আৰু minus 5x plus 6 একেধৰণৰে তললৈ নামি আহিল। এতিয়া আমি আকৌ কি কৰিম minus x square 2x square হৰণ কৰিম, হৰণ যাব কিয়নো সিহঁতৰ ঘাতকেইটা একেই, যদি ইয়াৰ ঘাত সৰু হ'লহেঁতেন তেতিয়াহে হৰণ নাযায়। এতিয়া minus x square যদি 2x square হৰণ কৰোঁ কি হ'ব 2x square minus x square কি হ'ব x square হৰণ কৰিলে কিমান থাকিল minus 2 minus 2। এতিয়া minus 2 আকৌ এই গোটেই বহুপদটোক পূৰণ কৰিম minus 2 into x minus x square মানে কি হ'ব 2x square আৰু minus 2 into 2 মানে কি হ'ব minus 4। এতিয়া আকৌ বিয়োগ কৰিম, বিয়োগ কৰিলে কি হ'ব ইয়াত প্লাছ আছে গতিকে ই মাইনাছ হ'ল আৰু minus 5x তললৈ নামি আহিব, ইয়াত মাইনাছ আছে ই প্লাছ হ'ল কি হ'ব 6 plus 4 plus 10। এতিয়া ভাগশেষ কিমান পালোঁ minus 5x plus 10। ইয়াক আমি কিয় হৰণ নকৰোঁ জানানে, কাৰণ ইয়াত ঘাত কি আছে 2 ইয়াত 1, গতিকে ডাঙৰ ঘাতে সৰু ঘাতক আমি হৰণ কৰিব নোৱাৰোঁ। গতিকে ভাগফল কি পাইছোঁ আমি minus x square minus 2 আৰু ভাগশেষ কি পাইছোঁ minus 5x plus 10। এতিয়া 4 নম্বৰটোত কি দিছে চোৱা px কি দিছে 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 ই অধক্ৰমত আছে, গতিকে ইয়াক সলনি কৰিব নালাগে। gx কি দিয়া আছে x square minus 3 ই অধক্ৰমত আছে, গতিকে ইয়াত আমি একো সলনি কৰিব নোৱাৰে আৰু ইয়াক প্ৰতিটো টাৰ্মে দি থোৱা আছে, গতিকে প্ৰতিটো পদেই যেতিয়া দিয়া আছে ইয়াত পদৰ কাৰণে আকৌ জেগা এৰিব দৰকাৰ নাই, গতিকে আমি ইয়াক ডাইৰেক্ট হৰণ কৰিম কি হ'ব 2x to the power 4 plus 3x cube minus 2x square minus 9x minus 12 minus 3। এতিয়া আমি ডাইৰেক্ট হৰণ কৰি যাম, আগৰটোত আমি হৰণ কৰোঁতে কেনেকৈ কি পালোঁ প্ৰত্যেকটোৱে কৈ গৈছিলোঁ, এবাৰো কৈ যাম, হ'লেও অলপ তোমালোকে নিজেও কৰিব চেষ্টা কৰা। এতিয়া x স্কোৱাৰে 2x to the power 4ক হৰণ কৰিম, কিমান পাম 2x square। কেনেকৈ পাইছোঁ বুজি পাইছানে, যদি এনেকৈ ডাইৰেক্ট কৰিব নোৱাৰা তেনেহ'লে মই কোৱা ধৰণে হৰণ কৰি চাই ল'বা। তাৰপৰা কি কৰিম 2x to the power x square এই গোটেই x square minus 3 বহুপদটোক পূৰণ কৰিম। 2x square into x square মানে কি হ'ব 2x to the power 4
মাইনাছ আছে 2x স্কুৱেৰ ইনটু 3 কি হ'ব মাইনাছ 6x স্কুৱেৰ এতিয়া ইয়াত সদৃশ টাৰ্মৰ তলত মাইনাছ 6x স্কুৱেৰ পাতিম এতিয়া বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ই 0 হৈ যাব আৰু 3x কিউবটো একেধৰণে নামি আহিব ই মাইনাছ আছিলে ই প্লাছ হৈ যাব গতিকে কি হ'ব প্লাছ 4x স্কুৱেৰ মাইনাছ 9x মাইনাছ 12 এতিয়া আকৌ x স্কুৱেৰে 3x কিউবক হৰণ কৰিম কিমান পাম প্লাছ 3x আকৌ 3x এ এই গোটেই বহুপদটো পূৰণ কৰিম কি হ'ব 3x into x square মানে 3x cube 3x into minus 3 মানে কি হ'ব minus 9x আকৌ বিয়োগ কৰিম বিয়োগ কৰাৰ মাত্ৰক ই প্লাছ আছে গতিকে ই মাইনাছ হ'ব এতিয়া 4x square টো একেধৰণে নামি আহিব ই মাইনাছ আছে ই প্লাছ হ'ব minus 9x plus 9x মানে 0 হ'ব এফালে কিমান থাকিব minus 12 এতিয়া x স্কয়াৰে 4x স্কয়াৰ হৰণ কৰিব পাৰিম কিয়নো ঘাত দুটা একে গতিকে এই বহুপদটোক আমি আকৌ হৰণ কৰিম এতিয়া x স্কয়াৰে 4x স্কয়াৰ কেবাৰ যাব প্লাস 4 কি হ'ব 4 into x স্কয়াৰ মানে 4x স্কয়াৰ আৰু 4 into -3 মানে -12 এতিয়া বিয়োগ কৰিম ইয়াত প্লাস আছে গতিকে বিয়োগ কৰিলে এখিনি মাইনাস হৈ যাব ই প্লাস হৈ যাব ইউ 0 হ'ব আৰু ইউ 0 হ'ব গতিকে আমি ভাগশেষ কিমান পালো 0 এতেকে ভাগফল কিমান পালো ভাগফল ইকুৱেল টু twice x square plus 28x plus 4 আৰু ভাগশেষ কিমান পালো 0 আমি পাইছিলো নহয় বিভাজন কলন বিধিত আমি ভাগশেষ 0 পাব পাৰো বুলি গতিকে আমি 0 পাইছো গতিকে একো প্ৰবলেম নাই নম্বৰটোত কি দিছে চোৱা px = x to the power 6 plus 3x square plus 10 আৰু gx = x cube plus 1 ইয়াত চোৱা ই অৰ্ধক্ৰমত আছে ই অৰ্ধক্ৰমত আছে আৰু ইয়াত কি হৈছে x to the power 6 ৰ পাছত কি আছে 3x square ইয়াৰ মাজত তিনটা পদ নাই গতিকে আমি তাৰ কাৰণে অলপ জায়গা ৰাখিম এটা আমি পাতিম x to the power 6 অলপ জায়গা ৰাখি থৈছো তাপা 3x square plus 10 আৰু gx কি পাইছিলো x cube plus 1 এতিয়া x cube এ x to the power 6 ক যদি হৰণ কৰো কিমান পাম x cube পাম এতিয়া x cube এ এই গোটেই বহুপদটোক আমি পূৰণ কৰিম কি হ'ব x cube into x cube x to the power 6 x cube into 1 মানে কি হ'ব plus x cube এ হ'ব ইয়াত গটিকে x cube ৰ কোনো পদ নাই গটিকে খালি জায়গাখনত আমি ৰাখি দিছো তাপ আমি বিয়োগ কৰিম বিয়োগ কৰা মাত্ৰক ইয়াত প্লাস আছে গটিকে ই মাইনাস হ'ল ইয়াত প্লাস আছে ই মাইনাস হ'ল ই 0 হৈ গ'ল ই -x cube হিচাপে তললে নামি আহিলে আৰু বাকি পদ দুটা একে ধৰণে তললে নামি আহিব প্লাস 10 এতিয়া আকৌ x cube এ -x cube ক হৰণ কৰিম কিমান হ'ব -1 এতিয়া -1 এ আকৌ এই গোটেই পদটো আমি পূৰণ কৰিম কি হ'ব -1 into x cube কি হ'ব -x cube আকৌ -1 into -1 মানে কি হ'ব -1 into +1 কি হ'ব -1 আকৌ আমি ইয়াত বিয়োগ কৰিম বিয়োগ কৰিলে কি হ'ব ই মাইনাস আছে গতিকে ই প্লাস হ'ল ই 0 হৈ গ'ল তাপা 3x স্কয়াৰ টো একে ধৰণে নামি আহিব আৰু ই মাইনাস আছে গতিকে ই প্লাস হৈ যাব কি হ'ব 10 + 1 + 11 ইয়াত আছে x কিউব ইয়াত আছে 3x স্কয়াৰ গতিকে ই হৰণ যাবনে নাযায় কিয় নাযায় তোমালোকে মোক কমেন্ট কৰি জনাবা এতিয়া আমি ভাগফল কিমান পালো লিখিম ভাগফল কিমান পালো x কিউব - 1 আৰু ভাগশেষ কিমান পালো 3x square plus 11 বুজি পাইছা সকলোৱে 6 নম্বৰটোত কি দিয়া আছে চোৱা px = 2x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 ই কি আছে অৰ্ধক্ৰমত আছে আৰু ইয়াত গোটেইটা পদে আছে gx = x cube plus 2 ইয়াতো কি হৈছে অৰ্ধক্ৰমত আছে গতিকে আমি ডাইৰেক্ট ইয়াত আমি হৰণ কৰিলে হ'ব
twice x to the power 5 minus 5x to the power 4 plus 7x cube plus 4x square minus 10x plus 11 হৰণ কিহে কৰিম x cube plus 2 এতিয়া x cube প্ৰথমতে 2x to the power 5 হৰণ কৰিম কেইবাৰ যাব 2x square এতিয়া 2x square এই গোটেই বহুপদটোক পূৰণ কৰিম কি হ'ব 2x square into x cube মানে 2x to the power 5 তাৰ পাছত 2x square plus 2 into 2 মানে কি হ'ব plus 4x square একে সদৃশ পদৰ তলত আমি পাতিছো নেক্সট এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰাৰ মানক ই 0 হৈ যাব -5x4 টো নামি আহিব +7x কিউব টো নামি আহিব তাৰপা ইয়াত প্লাস আছে গতিকে ই মাইনাস হৈ যাব গতিকে ই কি হৈ যাব 0 হৈ যাব আৰু 0 টো আমি নাপাতো এই দুটা একে তললে নমাই আনিম নেক্সট আমি কি কৰিম x কিউবে -5x4 ক হৰণ কৰিম কি হ'ব -5x এতিয়া -5x আকৌ ইয়াক পূৰণ কৰিম কি হ'ব -5x to the power 4 তাৰপা 2 into -5x মানে কি হ'ব -10x সদৃশ পদৰ তলতহে পাতিম আমি এতিয়া বিয়োগ কৰিলে কি হ'ব ই প্লাস হৈ যাব গতিকে ই 0 হৈ গ'ল +7x কিউব টো একে ধৰণে নামি আহিব ই মাইনাস আছে ই প্লাস হৈ গ'ল ই 0 হৈ গ'ল আৰু 11 টো তললে নামি আহিব এতিয়া আকৌ x কিউব আছে ইয়াত 7x কিউব আছে আকৌ ইয়াক হৰণ যাব গতিকে হৰণ কৰিম কেইবাৰ যাব 7 বাৰ যাব এতিয়া 7 এ x কিউবক প্ৰথমতে পূৰণ কৰিম 7x কিউব তাৰপা 7 এ 2 পূৰণ কৰিম কিমান হ'ব +14 আকৌ এতিয়া বিয়োগ কৰিলে কি হ'ব ই 0 হৈ গ'ল ই মাইনাস হোৱা মাত্ৰ পালে -3 থাকিলে এতেকে ভাগফল equal to 2x square minus 5x plus 7 আৰু ভাগশেষ কিমান হ'ব ভাগশেষ equal to -3 বুজি পাইছা সকলোৱে